নমস্কাৰ, মই শাহিদ স্বাগতম জনাইছো মোৰ চেনেললৈ। যিসকলে ইতিমধ্যে আসাম টেট বা সিটেট উত্তীৰ্ণ হৈ আছে সিহঁতৰ কাৰণে এটি ভাল খবৰ। ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা মুঠ ৯,৬৩৫খন পোষ্টৰ কাৰণে এপ্লাই কৰিব দিছে আৰু ইয়াতে সৰ্বমুঠ এলপিৰ কাৰণে ৫,৫১৫খন ভেকেণ্ট পোষ্ট আছে আৰু ইউপিৰ কাৰণে আছে ৪,১২০খন পোষ্ট খালি হৈ আছে। গতিকে এই গোটেইখিনি পোষ্টত এপ্লাই কৰাৰ কাৰণে আজি অৰ্থাৎ ২৪ তাৰিখে আসাম ট্ৰিবিউন পেপাৰত এটি নোটিছ দিয়া হৈছে। গতিকে এইটো নোটিছৰ ওপৰত মই আজিৰ এইটো ভিডিঅ' বনাবলৈ গৈ আছো। গতিকে ভিডিঅ'টোলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনাক অনুৰোধ জনাম, যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই আগলৈ আপলোড কৰা যিকোনো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সৰ্বপ্ৰথমে পাই যায়। গতিকে আহক সময় নষ্ট নকৰি আজি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। স্ক্ৰীনত যিটো নোটিছ দেখা পাইছে এইটো নোটিছ ২৪ তাৰিখৰ আসাম ট্ৰিবিউন পেপাৰৰ ৪ নম্বৰ পেজত দিয়া হৈছে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা, য'ত সিহঁতে উল্লেখ কৰিছে যে যোৱা ১১ মাৰ্চ ২০১৮ চনতে সিহঁতে দুখন এডভাৰটাইজমেণ্ট দিছিল, য'ত সিহঁতে স্পষ্টকৈ উল্লেখ কৰিছিল যে ৫,৫১৫খন পোষ্ট খালী আছে এল পি স্কুলৰ কাৰণে আৰু ৪,১২০খন পোষ্ট খালী আছে ইউপি স্কুলৰ কাৰণে অৰ্থাৎ আপাৰ প্ৰাইমেৰী স্কুলৰ কাৰণে, অৰ্থাৎ টোটেল ৯,৬৩৫খন পোষ্ট খালী হৈ আছে এল পি আৰু ইউ পি স্কুলৰ কাৰণে। গতিকে এই গোটেইখিনি পোষ্ট সিহঁতে পূৰ কৰিবলৈ নোটিছ দিছিলে ১১ মাৰ্চ ২০১৮ চনত আৰু সিহঁতে এডভাৰটাইজমেণ্ট দিয়াৰ পিছত ইয়াৰ ওপৰত এটা কেছ হৈছিলে আৰু কেছটো ৰায় অহাৰ পিছত আকৌ সিহঁতে এপ্লাই কৰিব দিছে গোটেইখিনি পোষ্টৰ কাৰণে। আৰু কেছটো কৰিছিল অৰূপ কুমাৰ মেধি আৰু তাৰ লগত কেইজনমানে। ভাৰ্চাছ আছিলে ষ্টেট অফ আসাম আৰু ডিপাৰ্টমেণ্ট, যিটো এডুকেশ্যন ডিপাৰ্টমেণ্ট হয় ইয়াৰ ভাৰ্চাছত আছিল। আৰু এইটোৰ ৰায় অহাৰ পিছত অৰ্থাৎ কোৰ্টে ৰায় দিয়াৰ পিছত যিটো আসাম টেট হৈ গ'ল আৰু ইয়াৰ ৰিজাল্টটো হৈ গ'ল, তাৰপিছত আকৌ সিহঁতে এই পোষ্টখিনিৰ কাৰণে নতুনকৈ এডভাৰটাইজমেণ্ট দিলে, য'ত সিহঁতে আকৌ কৈছে যে ৯,৬৩৫খন পোষ্ট যিটো এল পি আৰু ইউ পিৰ কাৰণে হয়। গতিকে ইয়াৰ কাৰণে আকৌ এই টেট উত্তীৰ্ণসকলে এপ্লাই কৰিব লাগিব DEEAssam.gov.in ৱেবছাইটৰ জৰিয়তে। আৰু এইটো সময়সীমা বান্ধি দিছে ২৭ জানুৱাৰী ২০২০ৰ পৰা ১১ ফেব্ৰুৱাৰী ২০২০ৰ মিডনাইটৰ ভিতৰত, অৰ্থাৎ ২৭ জানুৱাৰী ২০২০ৰ পৰা ১১ ফেব্ৰুৱাৰী ২০২০ৰ ভিতৰত এই সময়খিনিৰ ভিতৰত যিসকলে ইতিমধ্যে টেট পাছ কৰি আছে, যিটো আসাম টেট হওক বা চি টেট হওক, সিহঁতে এইটো ৱেবছাইটৰ জৰিয়তে এই গোটেইখিনি পোষ্টত এপ্লাই কৰিবলৈ এইটো ৱেবছাইট যাব লাগিব। গতিকে তাৰপিছত ইয়াতে আকৌ কেইটামান ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে আৰু তাত সিহঁতে উল্লেখ কৰিছে যে মেক্সিমাম যিটো এজ হ'ব এইটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে ১৮ পৰা ৩৮ অৰ্থাৎ 38, তাৰপিছত OBC MOBCৰ কাৰণে ১৮ পৰা 41 আৰু SC ST প্লেইন ST হিলছ আৰু পাৰ্চন উইথ ডিজেবিলিটি সিহঁতৰ কাৰণে 18 পৰা 43 ইয়াৰ্ছ হ'ব লাগিব। এইটোৰ ১ জানুৱাৰী ২০২০ৰ ওপৰত যিটো ভিত্তি কৰি এইটোৰ ডেট হ'ব লাগিব। গতিকে এইখিনিৰ ভিতৰত যিসকলৰ ডেট অফ বাৰ্থ হয় বা এজ হয় সিহঁতে এই গোটেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু যিসকলে ইতিমধ্যে এপ্লাই কৰি থৈছিলে সেই ২০১৮ চনতে কেছ হোৱাৰ আগতে, সিহঁতে আৰু নতুনকৈ এপ্লাই কৰিব নালাগে, কাৰণ যদি নতুনকৈ এপ্লাই কৰে তেতিয়াহ'লে সিহঁতৰ ডুপ্লিকেট ফাইলবোৰ অৰ্থাৎ ডুপ্লিকেট যিটো এণ্ট্ৰি কৰিব সেইটো অট'মেটিকেলি ৰিজেক্ট হৈ যাব ছিষ্টেমৰ ফালৰ পৰা। গতিকে সিহঁতে আকৌ এপ্লাই কৰিব নালাগে। আৰু যিটো চিলেকশ্যন আৰু এপইণ্টমেণ্ট হ'ব, এইটো চিলেকশ্যন আৰু এপইণ্টমেণ্ট হ'ব এটা কেছৰ ওপৰত, যিটো কেছ কৰিছিলে মোহিনী গগৈ আৰু ১২১জন মানুহ লগত লৈ, সেইটো কেছৰ ওপৰতহে ভিত্তি কৰি ইয়াৰ চিলেকশ্যন আৰু এপইণ্টমেণ্ট হ'ব। আৰু ইয়াতে বাকী যিবোৰ টাৰ্মছ আৰু কণ্ডিশ্যন আছে, যিটো ৰিজাৰ্ভেশ্যন ইনক্লুড হয় বা বাকী যিবোৰ কণ্ডিশ্যন আছে গোটেইখিনি কণ্ডিশ্যন এপ্লাই হ'ব সেই আগৰ এডভাৰটাইজমেণ্ট ওপৰত ভিত্তি কৰি, যিটো এডভাৰটাইজমেণ্ট এ আৰু এডভাৰটাইজমেণ্ট বি ওলাইছিল তাৰ ওপৰত ভিত্তি কৰিয়ে বাকি টাৰ্মছ আৰু কণ্ডিশ্যনবোৰ এপ্লাই হ'ব। গতিকে যদি আপুনি এই এডভাৰটাইজমেণ্ট এ আৰু এডভাৰটাইজমেণ্ট
বি পোৱা নাই তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত গৈ সেই দুটা এডভাৰটাইজমেণ্ট চাব পাৰে আৰু এইটো নটিচ ময়ো পাইছোঁ আসাম ট্ৰিবিউন পেপাৰৰ পৰা যদি আপুনি এতিয়ালৈকে পোৱা নাই মই ইয়াৰ লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপুনি এইটো ডাউনলোড কৰিব ল'ব পাৰে আৰু এটা কথা মই কৈ দিছোঁ যিসকলে ইতিমধ্যে ভাবি আছে যে আসাম টেটৰ চাৰ্টিফিকেট পোৱা নাই বা বাকী কোনো টেটৰ চাৰ্টিফিকেট পোৱা নাই সিহঁতে একেবাৰে চিন্তা কৰিব নালাগে কাৰণ আপোনাৰ মাৰ্কশ্বিটখনে কামত আহিব যদি চাৰ্টিফিকেটখন নাহে অৰ্থাৎ 27 তাৰিখলৈকে সময়সীমা বান্ধি দিছে এই গোটেইখিনি সময়ৰ ভিতৰত যদি আপুনি আপোনাৰ চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম নহয় তেতিয়াহ'লে আপুনি মাৰ্কশ্বিটখনেৰেই এপ্লাই কৰিব পাৰিব তাৰপিছত হ'ব ভেৰিফিকেশ্যন প্ৰচেছ আৰু ভেৰিফিকেশ্যনটো হ'ব যাৰ ডিষ্ট্ৰিক্ট লেভেলত গতিকে তাত গৈ আপুনি আপোনাৰ গোটেইখিনি ডকুমেণ্টছ ভেৰিফাই কৰি আহিব লাগিব তাৰপিছতহে ইয়াতে মেৰিট লিষ্ট ওলাব আৰু সেই অনুপাতে আপোনাৰ চাকৰিটো হ'ব গতিকে ভিডিঅ'টোলৈ ইমানতে সামৰিছোঁ যিসকলে মোৰ ভিডিঅ'ত কিবা এটা শিকিব পাৰিছে সিহঁতৰ কাৰণে মই অনুৰোধ কৰিম যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ আপলোড কৰা সকলো ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপুনি ততালিকে পাই যায় গতিকে আজিলৈ ইমানেই ধন্যবাদ